ট্ৰেইনৰ সময় আছিল 2:40 তাৰ পিছত সময় হ'ল আগবাঢ়ি মানে ট্ৰেইন লেট হোৱাৰ বাবে 6টা মানত তাৰ পিছত আৰু লেট হোৱাৰ বাবে আমাক সময় দিল 7:10 এতিয়া আৰু কিমান সময় দিছে 8:40 তো এতিয়া আৰু ৰৈ আছোঁ চ' ফাইনেলি আমাৰ ট্ৰেইন এনাউন্স কৰি দিছে ট্ৰেইনখন আহি পালে আমাৰ আহি পালোঁ ভুৱনেশ্বৰ ষ্টেচনত আৰু বহুত ধুনীয়া ষ্টেচন হয় ভুৱনেশ্বৰ তো আমাৰ ট্ৰেইনত বহি থকা কিমান সময় হ'ল 10টাৰ পৰা যোৱাকালি 10টাৰ পৰা আজি 12 ঘণ্টা হৈ গ'ল এতিয়া মই দুজন ফ্ৰেণ্ডক লগ পাইছোঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম নীলোৎপল প্ৰিয়া আৰু নমস্কাৰ মোৰ নাম মচিন্দ্ৰ কুমাৰ দাস আৰু দাদাক লগ পাই বহুত ভাল লাগিল যদি দাদা চেনেলটো এতিয়ালৈকে চোৱা নাই যদি চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তাতে সকলো ইনফৰমেশ্যন দিয়ে আছে কেনেকুৱা ছাৰ্ভিচ পাইছে পোৱা নাই তো দাদা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব Hello, Deepak. How are you? Nice meeting you. I'm very happy to meet you and your parents. Actually, I am from. We are from basically Chennai. We are settled in Chennai. We just started coming on pilgrimage along with around 30 people. And we started off on last Saturday, that is 25th of March. And we first went to Diagar, where we had a darshan of second day also we spent there only. Whereas my colleagues had visited Shillong and Cherrapunji. Actually, she had some sort of a back pain. Instead of that, she was able to come and participate in all pujas. So it is really excellent trip, I can say. Thanks for making this trip. চ' এইখনে হ'ল কাটাক ষ্টেচন আৰু কাটাক ষ্টেচনৰ পৰা পুৰী ষ্টেচন বেছি দূৰ নহয় ইয়াৰ পৰা ঠিক 1 আৱাৰ মানহে লাগে খোৱাৰ বাবে এইটো প্লেচ বেয়া নহয় কিন্তু ঘৰৰ বিচনাৰ নিচিনা আমেজ ক'তো নাপায় চ' ফাইনেলি আহি পালোঁ আমি পুৰী আৰু এতিয়ালৈ এইখিনিয়ে চ' নেক্সট ভিডিঅ' ইয়াৰ পৰা জাৰ্ণি মোৰ ষ্টাৰ্ট হ'ব চ' নেক্সট জাৰ্ণি ইয়াৰ পৰা মোৰ ষ্টাৰ্ট হ'ব আপোনালোকে চাই থাকিব তো ধন্যবাদ